সংগ্ৰামৰ এটি বেটুপাত আপোনালোকৰ মাজত অৱগত কৰিছোঁ। জীৱন সংগ্ৰামৰ এটি বেটুপাত আপোনালোকৰ মাজত অৱগত কৰিছোঁ। আপোনালোকে বুজিবলৈ চেষ্টা কৰক। ৰ'বা না, বেয়া নহয় নহয়, কিয় নকৰিম? তোমালোকে কৰ্ম কৰিছা, কাম কৰিছা, এতিয়াতো স্কুল বন্ধ হয় নে নহয়? স্কুল বন্ধ, কিছুমান মানুহতো বেকাৰ থাকে নাই? এই দুনিয়াত বেকাৰ মানুহ আছে নাই? কাম নকৰি পেলাই খোৱা মানুহ আছে, বুজিছা নাই? তোমালোকে পঢ়ি আছা, বৰ্তমান গৰম বন্ধ। কোন ক্লাছত পঢ়া? ক্লাছ 7। তুমি ক্লাছ 5ত পঢ়ে। এয়া চাওক, মই বাবুহঁতক লগ পাইছোঁ, মোৰ পুত্ৰ সদীপ কৰ্ম কৰিছে সিহঁতে। আৰু কেতিয়াবা মানে আমাৰ নিজৰো অলপমান টকা পইচা লাগে হয়নে নহয়? এয়া ৰাস্তাত বটল বুটলি চাওঁ না, এবাৰ দেখুৱা নাই বটলটো না পেলাই দিয়ে মানুহৰ। আৰু নাৰিকল ক'ত পাইছে? অঁ, নদীৰ পৰা। এই নদীৰ পৰা উঠি আহা এই বাবুহঁতে। অঁ নিমল, তোমালোক খুচুৰা আছে দিয়া না। গতিকে এই বাবুহঁতক মই লগ পালোঁ। গতিকে এয়া আৰু দুটা দিয়া, আৰু এটা মই দিম। আৰু কথাটো হৈছে কি, সিহঁতক লগ পালোঁ, ভাল লাগিলে মানে, সেইকাৰণে মই সিহঁতক কি কৰি সিহঁতক ভয় কৰিছে ভিডিঅ'টো বনাবলৈ কাৰণে, বুজিছা নাই? কাৰণ লাজ লাগিব নেকি? মই চুলি কাটো, জানা নাই? মই চুলি কাটো, মোৰ চুলি কাটা দোকান আছে বালিপুখুৰী, আমাৰ বিশ্বনাথ চাৰিআলি। শুনিছা না বিশ্বনাথ চাৰিআলিৰ নাম? গতিকে সিহঁতে ইয়াৰ ৰাস্তা তেনেকৈ কৰি আছে, গতিকে লাজ কৰিছে। মই চুলি কাটিবলৈ লাজ কৰা নাই। মই গাড়ীত ঘূৰিছোঁ বুলি ক'লে মই ডাঙৰ ই নহয়। মই চুলি কাটো। ফেচবুক চোৱা নাই কেতিয়াবা? আছে না মোবাইল ঘৰত? ৰুদ্ৰ অসম, এইটো চাইছেন? কি আছে নাম? কি লিখা আছে? ৰুদ্ৰ অসম, হয় নাই? এইটো চাবা মই কি কাম কৰোঁ। ফেচবুকত পেজ আছে, চাৰ্চ কৰিবা হা। গতিকে চাবা তেতিয়া ৰুদ্ৰদাই কি কৰে, বুজিছা নাই? খালি চুৰ বদমাছ নকৰিবা। কাৰো ক'ৰবাত যদি কাৰোবাৰ ঘৰৰ আচ্ছা ঠিক আছে, স্কুল যাবা কিন্তু পঢ়া। তোমালোকৰ আজিকালি চৰকাৰে সুবিধা দিছে। কি সুবিধা দিছে কোৱাচোন? স্কুলত চাইকেল দিয়ে, মেট্ৰিকত স্কুটি দিয়ে, মোবাইল দিয়ে, হয় নে নহয়? লেপটপ দিয়ে। গতিকে এতিয়া কথাটো হৈছে কি, তোমালোকে বৰ্তমান চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছা, হয় নহয়? স্কুলত খাবলৈ দিয়ে নাই? গতিকে স্কুল যাবা। এতিয়া গৰম বন্ধ দিছে, কিমান দিন? 4 দিন হৈছে বন্ধ দিছে। সেইকাৰণে সিহঁতে আৰু অলপমান আগত গ'ল, ল'ৰাবিলাক আৰু আছিলে। ঠিকে আছে, ভাল কথা। এইটো বেছিবা নেকি? ঠিক আছে। গতিকে বাবুহঁতক পালোঁ। বেয়া পাইছ নেকি মোক আকৌ? তোমালোকে বেয়া নাপাবা, দাদাই দিছে। কোনে দিছে? দাদা। মই বড়ো ভাই বুলি ভাবিবা হা। এইটো তোমাক দিছোঁ হা। তোমালোকে খাবা, কিবা খাবলৈ ইচ্ছা হ'লে। কিয় হাঁহিছা? আমাক দাদা বুলি ক'বা, মোক কি ক'বা? নিজৰ দাদা বুলি ভাবিবা, বুজিছা নাই? গতিকে মই চুলি কাটো। কৰ্ম কৰিবলৈ কোনো লাজ কৰিব নালাগে, বুজিছা নাই? কিন্তু পঢ়িব লাগে। পঢ়িলে তোমাৰ পৰা তুমি কালি পুলিচ অফিচাৰ হ'ব পাৰা, বুজিছা নাই? তুমি হ'ব পাৰা, বুজিছা নাই? কাৰ ভাগ্য কোনেও নাজানে। আমি কিন্তু পঢ়িব লাগে, পঢ়াটো মেইন, বুজিছা নাই? আজি এইটো কৰিছা, একো আপত্তি নাই। পঢ়া, ভাল লাগিছে। তাছে নাপাবা হা। মোৰ নাম কি? মোৰ নাম কি আছে? বাহ, কি হয়? মোৰ নাম ৰুদ্ৰ অসম, বুজিছা নাই? ৰুদ্ৰ দা, তোমালোকৰ দাদা। মোক কি ক'ব লাগিব? দাদা। কি দাদা? ৰুদ্ৰ দাদা। থেংক ইউ ছ' মাছ হা বাবু হা। এয়া হৈছে জীৱন সংগ্ৰামত তেওঁলোক বিদ্যালয় বন্ধ হোৱাৰ লগে লগে তেওঁলোক এই শিশু আহিছে। এই নদীৰ কাৰণ কিন্তু মাজত নাযাবা দেই ভাই, বুজিছা? নাযাবা মাজত, এইটো বুটলি মাজত নাযাবা, বুজিছা নাই? সাঁতুৰিব জানিছোঁ বুলিয়ে নাযাবা। আজিকালি পানীৰ এইটো ক'ত কেতিয়া বাঢ়ি যায়, বাৰিষা কালত ক'ত বাঢ়ে কোনেও গম নাপায়, হয় নহয়? সেইকাৰণে নাযাবা হা। এয়া বটল ৰাস্তাত পৰা বটল বুটলি আনিছে। একো নাই, কৰ্ম। মই চুলি কাটো, বুজিছা নাই? মোকো লাজ নাই কৰ্ম কৰিবলৈ। তোমালোকৰ লাজ থাকিব নালাগে কৰ্ম কৰিবলৈ, গম পাইছা নাই? ঠিক আছে বাবা, যোৱা হা। বাবু যোৱা। গতিকে এয়া হৈছে জীৱন। ঠিক আছে বাবা, ঠিক আছে। নামটো নুসুধিলোঁ, ৰ'বাচোন। নামটো কি আছিলে? চাহিল আহমেদ, মুৰ্ছিদুল হক আৰু চাহিল আহমেদ। বাবু থেংক ইউ ছ' মাছ। যোৱা হা। এতিয়া কৈ দিয়া, অসমত তুমি অসমীয়া হয় না? এবাৰ কোৱা চিঞৰি, জয় আই অসম। আৰু এবাৰ কোৱা, জয় আই অসম। এটি বিশেষ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ ৰুদ্ৰ অসম পেজৰ পৰা। এয়া কৰ্ম কৰিব লাগে। সেই শিশুসকল এনেকৈ বিদ্যালয় বন্ধ হোৱাৰ লগে লগে এনেকৈ আহিছে। আৰু তেওঁলোকক কৈ দিছোঁ মই সকলোখিনি, আপুনি গম পায়। থেংক ইউ ছ' মাছ। এটি বিশেষ ভিডিঅ' আপোনালোকৰ মাজত। ধন্যবাদ। জয় আই।